এটা কথা প্ৰত্যেক ভিডিঅ'তে মই কৈ আহিছোঁ, মই যেতিয়া APL ষ্টাৰ্ট হৈছিল তাৰ আগৰে পৰাই মই কৈ আহিছোঁ, এইবাৰ আমাৰ অসমত যে APL হ'ব, মানে যেতিয়া আৰম্ভ হোৱাৰ আগতে কৈছিলোঁ যে আমাৰ APLৰ পৰা IPL লৈ বহু কেইজন প্লেয়াৰ IPL খেলিব। আৰু সেই গুড নিউজটো এতিয়া কনফাৰ্মেশ্যন কৰিলে কোনে? দেৱজিৎ শইকীয়াজী। দেৱজিৎ শইকীয়াই ক'লে এই IPL খতম হোৱাৰ পিছত যোৱাকালি এটা নিউজ লাইফত এটা মানে তেখেতৰ ইণ্টাৰভিউ আহিছিলে, য'ত ক'লে যে IPLৰ বহুত কেইটা ফ্ৰাঞ্চাইজে APLৰ এই 10টামান প্লেয়াৰ আছে যাক মানে চাই আছিলে, মানে ডাবল ডিজিট মানে 10টাৰ ওপৰত প্লেয়াৰ IPL খেলিব পাৰে এই বছৰ, মানে অহা বছৰ IPL 2027 চনত। আপুনি ভাবিব পাৰিছেনে? কিচেন ভাই, তাতে আছে আপোনাৰ ডেনিছ দাস, সৌৰভম পুৰকাইষ্টিয়া, নিবিন ডেকা, নিহিৰ ডেকা, তাতে আছে পদ্যুন শইকীয়া, এনেকুৱা 10টা প্লেয়াৰ আছে যিকেইটা মানে মষ্ট ৰান বনাইছে। যদি বলিঙত ক'ব যাওঁ বাস্তৱ ৰয়, শুভম কুমাৰ, তাৰপিছত দক্ষ দাস, এনেকুৱা বহুত প্লেয়াৰ আছে মানে যি মানে দীপজ্যোতি শইকীয়া, বহুত প্লেয়াৰ আছে যিকেইটা বলিঙত মানে টপ উইকেট টেকাৰত আছে। এইকেইটাৰ ওপৰত BCCI যিটো দেৱজিৎ শইকীয়াজী ক'লে যে IPLৰ বহুত কেইটা ফ্ৰাঞ্চাইজ মেনেজমেণ্টে সিহঁতৰ ওপৰত চাই আছে আৰু সিহঁতক মানে চিলেকশ্যন অলৰেডি কৰিছেই। সিহঁতক অহা বছৰ 2027ৰ যিটো IPL আৰম্ভণি হ'ব তাতে সিহঁতক ট্ৰায়েলৰ কাৰণে মাতিব আৰু হ'ব পাৰে তাতে সিহঁতে IPL কোনো এটা ফ্ৰাঞ্চাইজৰ কাৰণে খেলিব। ইমান ডাঙৰ এটা খবৰ, কাৰণ সেইটো মই মানে এটা ভাবিয়ে আছিলোঁ। আৰু সেই ক্ৰিকেটটো অসমত হোৱাৰ কাৰণটোৱে এইটো যে আমাৰ ইয়াৰে পৰা বহুকেইটা প্লেয়াৰ IPL লৈ পঠোৱাৰ, সেইটোৱে কাৰণ আমাৰ অসমৰ পৰা এটাই প্লেয়াৰ গৈছে মানে খেলি আছে বৰ্তমানলৈ, সেইটো হৈছে ৰিয়ান পৰাগ। ৰিয়ান পৰাগ অসমৰ আটাইতকৈ ডাঙৰ ক্ৰিকেটাৰ, পুৰা ইণ্ডিয়াৰ কাৰণে এটা শ্বাইনিং ষ্টাৰ হয় ৰিয়ান পৰাগ। তাৰ পিছত কোনোবা যদি আৰু প্লেয়াৰ যাব, মানে দেৱজিৎ শইকীয়া, তৰংগ গগৈ ডাঙৰীয়া, তেখেতসকলৰ সেইটোৱে চিন্তাধাৰা আছিল যে অসমৰ আৰু মানে আমাৰ ক্ৰিকেটাৰ লাগে যিজনে মানে যায় অসম তথা মানে ইণ্ডিয়া লেভেলত মানে ৰিপ্ৰেজেণ্ট কৰিব পাৰে। এতিয়া অসমত এই ক্ৰিকেট টুৰ্ণামেণ্টটো হোৱাৰ পিছত হ'ল কি, যিকেইটা প্লেয়াৰে অসমতেই চান্স পোৱা নাছিলে, যিকেইটা প্লেয়াৰে অসমৰ ৰঞ্জী ট্ৰফি মানে অসমৰ হৈ খেলিব পৰা নাছিলে, ডমেষ্টিক টিমত আহিব পৰা নাছিলে, সিহঁতৰ কাৰণে এটা অপৰচুনিটি আহি গ'ল যে এই টুৰ্ণামেণ্টৰ এই যে APLৰ দ্বাৰা সিহঁতে পাৰফৰ্মেঞ্চৰ নিজৰ টেলেণ্টটো দেখুৱাব পাৰে আৰু তাৰে পৰা সিহঁতে চিলেকশ্যন হৈ ওপৰ লেভেলত ক্ৰিকেট খেলিব পাৰে। আৰু সেইটোৱে আছিল মেইন লক্ষ্য আছিলে, সেই মই যে ক'লোঁ ACA তথা দেৱজিৎ শইকীয়াজীৰ, সেইটো আছিলে মূল লক্ষ্য আৰু যিটো এতিয়া হ'বলৈ গৈ আছে ভাই। কাৰণ এইবাৰ IPLত 2027ত বহুকেইটা অসমৰ প্লেয়াৰ, ৰিয়ান পৰাগটো থাকিবই, অবভিয়াছলি ৰিয়ান পৰাগ কাপ্তান হয় ৰাজস্থান ৰয়েলছৰ, আৰু বহুকেইটা প্লেয়াৰ আমাৰ ইয়াৰে পৰা IPL খেলিব পাৰে। দেৱজিৎ শইকীয়াৰ এইটো ডাঙৰ মন্তব্য ভাই, যে ময়ো গম পাওঁ, যাৰ লগত মোৰ কণ্টেক্ট হৈছে IPL ফ্ৰাঞ্চাইজৰ লগত, সিহঁতে কৈছে যে কাক ল'ব, তেখেতে অলৰেডি মাথা জানেই কাক ল'ব, কাৰণ টপ 10 প্লেয়াৰ মানে সিহঁতে চিলেক্ট কৰিছে যাক ট্ৰায়েলৰ কাৰণে মাতিব। তো আপুনি ভাবিছেনে কিমান মানে সুখবৰ, মানে কি চেলিব্ৰেশ্যন টাইম হয় ভাই। আপোনালোকে কি কয় এই মন্তব্যটোত কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। থেংক ইউ ছ' মাছ।